নমস্কাৰ দৰ্শকসকল ৰং বিৰং ইউটিউব চেনেললৈ মই বৰ্ণালী আপোনালোকক স্বাগতম জনাইছো। পোনপ্ৰথমতে মই আপোনালোক আটাইলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো। আপোনালোকে সকলোৱে জানেই এইবাৰ ৰঙালী উল্লাস তেনেকৈ নাই। কোভিড-19 গোটেই বিশ্ব চানি ধৰিছে আৰু সেয়েহে ভাৰতবৰ্ষ তথা অসমতো লকডাউন চলি আছে। এই লকডাউনৰ মাজতেই মই আমাৰ অসমীয়া পৰম্পৰা ৰক্ষা কৰি ঘৰতে সহজতে পাব পৰা সামগ্ৰীৰে কেইবিধমান পিঠা বনাবলৈ চেষ্টা কৰিছিলোঁ। তাৰে এবিধ পিঠা মই আপোনালোকলৈ লৈ আহিছোঁ, সেয়া হৈছে গোলাপ ফুল পিঠা। আহকচোন চাওঁ আমি কেনেদৰে বনালোঁ গোলাপ ফুল পিঠাবিধ। তাৰ বাবে মই লৈছোঁ 2 কাপ ময়দা, নিমখ অকণমান, ইলাচি কেইটামান, ময়দাখিনি মঠিবলৈ গাখীৰ, ঘি 1 টেবুল চামুচ আৰু চেনি 1 কাপ লৈছোঁ। এতিয়া মই ময়দাত নিমখখিনি ঢালি লৈ গাখীৰখিনিৰে মই ময়দাখিনি মঠি ল'ম। আমি গাখীৰখিনি অকণ অকণকৈ ঢালি লৈ ময়দাখিনি মঠি ল'ম। একেবাৰে গোটেইখিনি গাখীৰ দিব নালাগে। ময়দাখিনি মঠিবলৈ যিমানখিনি গাখীৰৰ প্ৰয়োজন সিমানখিনি গাখীৰ ব্যৱহাৰ কৰিলেই হ'ল। ময়দাখিনি মঠা হোৱাৰ পিছত আমি 15 মিনিট সময় থৈ দিম। 15 মিনিট হৈ গ'ল। এতিয়া অকণমান ভালকৈ মঠি লৈ আমি সৰু সৰু কেইটামান ভাগ কৰি ল'ম ময়দাখিনিৰ। এতিয়া প্ৰতিটো ভাগতে ফুড কালাৰ ইউজ কৰিম। মই ইয়াতে সেউজীয়া কালাৰটো লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি কালাৰবোৰ ইউজ কৰিব পাৰে। মই 3টা কালাৰ লৈছোঁ আৰু ময়দাখিনি ভালকৈ মঠি লৈছোঁ কালাৰৰ লগত। ফুড কালাৰটো অপচনেল হয়, আপোনালোকে কালাৰ নিদিয়াকৈও বনাব পাৰে। এতিয়া মই ময়দাৰ লাড়ুকেইটা ৰুটি বেলা নিচিনাকৈ বেলি ল'ম আৰু ষ্টিলৰ গ্লাছ এটাৰে সৰু সৰুকৈ কেইবাটাও টুকুৰা কৰি ল'ম। এয়া চাওক, এনেদৰে আমি কৰি ল'ব লাগিব। এতিয়া ছাইডৰ ৰোৱা অংশটোৰ পৰা মই কলিৰ কাৰণে কাটি ল'ম। ভিতৰৰ কলিটো ইয়াৰ পৰাই বনাই ল'ম মই। আৰু 3টা টুকুৰা এখনৰ ওপৰত এখনকৈ দি কলিটো মাজত হেঁচি দিম। তাত অকণমান পানী লগাই ল'লে সেইটো বহি থাকিব ধুনীয়াকৈ। আৰু এতিয়া 3টা সমান ভাগত মই অংশকেইটা কাটি লৈছোঁ। এবাৰ আমি এখন এখনকৈ পাহি উলিয়াই গোলাপ ফুলৰ শ্বেপ দি যাম। এয়া চাওক, ফুল ৰেডি হৈ গ'ল। এতিয়া পাহিবোৰ আমি হাতেৰে ধুনীয়াকৈ মেলি দিম। এতিয়া দেখিবলৈ বেছি ধুনীয়া হ'ব। এতিয়া পাতৰ বাবে সেউজীয়া অংশটো লৈছোঁ আৰু চুৰি এখনেৰে ধুনীয়াকৈ পাতৰ আকৃতিত কাটি লৈছোঁ। এতিয়া টুথপিক এডালেৰে পাতৰ শিৰাবোৰ দি গৈছোঁ। এতিয়া মই চেনিৰ চিৰাপখিনি ৰেডি কৰি ল'ম।
তাৰ বাবে মই এগিলাচ পানীত চেনিখিনি দি দিছোঁ আৰু তাত ইলাইচি কেইটা আৰু ঘিখিনিও দি দিছোঁ। ৰসখিনি বেছি ডাঠ হ'ব নালাগে। এতিয়া আনফালে মই পাতখিনি আৰু ফুলখিনি ভাজি লৈছোঁ। ভাজিবলৈ মই ৰিফাইন তেল ইউজ কৰিছোঁ আৰু আন্দাজমতে মই 100 ml পৰিমাণৰ তেল লৈছোঁ। এতিয়া মই লো ফ্লেমত 5 পৰা 10 মিনিট সময় পিঠাখিনি ভাজি ল'ম। এফালে ভজা হ'লে পিঠাখিনি এবাৰ লুটিয়াই দিব লাগিব। এনেদৰে আমি দুয়োফালে পিঠাখিনি ভাজি ল'ম। এয়া পিঠা ভজা হৈ গ'ল। এতিয়া তেলৰ পৰা উঠাই পিঠাখিনি ৰসত দি দিম। এতিয়া পিঠাখিনি চেনিৰ ৰসত দি লো ফ্লেমত 3-4 মিনিটমান উতলাই ল'ম, যাতে চেনিৰ ৰসখিনি পিঠাখিনিৰ ভিতৰত ভালকৈ সোমাই যায়। আৰু এয়া আমাৰ গোলাপ পিঠা ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে, আৰু যদিহে ভাল পালে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।